বাইদেউ কি হৈছিল আচলতে ঘটনাটো? এই ঘটনাটো ইয়াতে আমি ৰাতিপুৱা 8টামান বজাত ভালুকপুঙৰ জালি এৰিয়া খবৰ এটা পালোঁ যে এনেকৈ এজন মানুহ মানে গৰু চুৰ বুলি সন্দেহত তাৰমানে কোনোবাই মাৰি থৈছে। তাতে আমি আহি গৰুটোও পাওঁ আৰু গাড়ীখন পাওঁ আৰু মানুহজন মৰি আছে। এতিয়া লগত মানে ওচৰ চুবুৰীয়াই কোৱা মতে ইয়াত 3জন মানুহ আহিছিল যোনে গৰু চুৰ কৰাৰ উদ্দেশ্য লৈ আহিছিলে। তো এতিয়া বাকী 2জন আমি বিচাৰি আছোঁ, পোৱা নাই। আৰু কোনে তেনেকৈ মাৰিছে এইটো আমি এতিয়া তদন্ত কৰি আছোঁ। শুনিছোঁ, এতিয়ালৈ আমি ডেড বডি পোৱা নাই, এজনহে পাইছোঁ এতিয়া, আৰু বাকীখিনি তদন্ত চলি আছে। বাইদেউ এজন ইনজুৰি আছে? হয়, এজন ইনজুৰি হোৱাজন আমি হস্পিটেল পঠাইছোঁ। এনে ক'ৰ হয় গম পাইছে নেকি মানুহকেইজন এনে ক'ৰ হয় গম পাইছে নেকি? মৰিগাঁৱৰ বুলি কৈছে, এতিয়াও কনফাৰ্ম হোৱা নাই, ভেৰিফাই কৰিব। ঠিক আছে। বাইদেউ কি হৈছিল আচলতে ঘটনাটো? এই ঘটনাটো ইয়াতে আমি ৰাতিপুৱা 8টামান বজাত ভালুকপুঙৰ জালি এৰিয়া খবৰ এটা পালোঁ যে এনেকৈ এজন মানুহ মানে গৰু চুৰ বুলি সন্দেহত তাৰমানে কোনোবাই মাৰি থৈছে। তাতে আমি আহি গৰুটোও পাওঁ আৰু গাড়ীখন পাওঁ আৰু মানুহজন মৰি আছে। এতিয়া লগত মানে ওচৰ চুবুৰীয়াই কোৱা মতে ইয়াত 3জন মানুহ আহিছিল যোনে গৰু চুৰ কৰাৰ উদ্দেশ্য লৈ আহিছিলে। তো এতিয়া বাকী 2জন আমি বিচাৰি আছোঁ, পোৱা নাই। আৰু কোনে তেনেকৈ মাৰিছে এইটো আমি এতিয়া তদন্ত কৰি আছোঁ। শুনিছোঁ, এতিয়ালৈ আমি ডেড বডি পোৱা নাই, এজনহে পাইছোঁ এতিয়া, আৰু বাকীখিনি তদন্ত চলি আছে। বাইদেউ এজন ইনজুৰি আছে? হয়, এজন ইনজুৰি হোৱাজন আমি হস্পিটেল পঠাইছোঁ। এনে ক'ৰ হয় গম পাইছে নেকি মানুহকেইজন এনে ক'ৰ হয় গম পাইছে নেকি? মৰিগাঁৱৰ বুলি কৈছে, এতিয়াও কনফাৰ্ম হোৱা নাই, ভেৰিফাই কৰিব। ঠিক আছে।